নমস্কাৰ আজি আমি মাইক্ৰসফট এক্সেলৰ ডাইনামিক চাৰ্ট কেনেকৈ বনাব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো নিশ্চয় আমাৰ এই ভিডিওটো আপোনালোকৰ খুবেই ভাল লাগিব গতিকে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব প্ৰথমতে এইখননো কি লিখি ৰাখিছো আপোনালোকক অকমান কৈ দিছো ইয়াত ব্ৰাঞ্চ নেম কিছুমান লিখা আছে ধৰক আমি এটা ব্যৱসায়ৰ হিচাপ আমি ইয়াত লিখি ৰাখিছো আমাৰ ধৰক বহুত কেইটা ব্ৰাঞ্চ আছে ইয়াত আমি ব্ৰাঞ্চৰ নামবিলাক লিখি ৰাখিছো আৰু কাষত আমি নেম অফ আইটেম মানে বস্তুৰ নাম কি কি বিক্ৰী কৰিছে সেই বস্তুবিলাকৰ নামবিলাক ইয়াত লিখি ৰাখিছো কোৱান্টিটি ৰেট এমাউণ্ট এনেকৈ লিখা আছে ব্ৰাঞ্চ নেমত আপুনি যদি লক্ষ্য কৰে দেখা হ'ব এটা ব্ৰাঞ্চৰ নেমটো বহুত বাৰ লিখা আছে বা লিখা থাকিব আপুনি যদি সঁচাকৈ কাম এটা কৰে দেখা পাব এটা ব্ৰাঞ্চৰ নাম আপুনি বহুত বাৰ লিখিব লগা হ'ব পাৰে তো আমি কি কৰিম সেই ব্ৰাঞ্চৰ নামটো ইয়াত আনিব লাগে কোন কোন ব্ৰাঞ্চৰ কথা লিখা আছে ইয়াত আমি আনিব লাগে এবাৰ এবাৰ লিখাটো আনিব লাগে তাৰ কাৰণে কি কৰিম এই ডাটা টেবত এডভান্স বুলি এটা অপচন আছে তাত ক্লিক কৰিব এডভান্স ফিল্টাৰ ডায়লগ বক্সখন দেখা দিব আচলতে এইটো এডভান্স ফিল্টাৰ অপচন এই এডভান্স ফিল্টাৰৰ বিষয়ে যদি আপুনি জানিব বিচাৰে তেতিয়াহ'লে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এই এডভান্স ফিল্টাৰৰ ওপৰত বনোৱা আমাৰ ভিডিঅ' এটা আছে সেইটো লিংকটো দি দিম আপুনি তাত গৈও এডভান্স ফিল্টাৰনো কি এডভান্স ফিল্টাৰনো কেনেকৈ কাম কৰিব পাৰে সেই বিষয়ে আপুনি চাই ল'ব পাৰিব ইয়াত কপি টু এনাডাৰ লোকেশ্যন বুলি অপচন এটা আছে তাত ক্লিক কৰিব আপুনি তাৰপিছত লিষ্ট ৰেঞ্জ বুলি আছে ইয়াত আপুনি এইখিনি যি লিখা থাকে সেইখিনি কাটি দিব তাৰপিছত আপুনি ব্ৰাঞ্চ শব্দটো যে আছে কলম হিডিং তাত আপুনি ক্লিক কৰিব লাগিব আৰু কন্ট্ৰল শিফট ডাউন এৰো প্ৰেছ কৰি গোটেই ব্ৰাঞ্চ বিলাকৰ নামবিলাক আপুনি সিলেক্ট কৰি ল'ব তাৰপিছত কপি টু বুলি এটা অপচন পাব তলৰ পিনে সেইটো কাটি ল'ব আৰু যিখিনিত আপুনি পেষ্ট কৰিব বিচাৰিছে ধৰক মই এই সেলটোত পেষ্ট কৰিব বিচাৰিছো দেখুৱাই দিছো এই সেলটোত পেষ্ট কৰিব বিচাৰিছো এই সেলটোত আপুনি ক্লিক কৰিব তেতিয়া এই সেল নেমটো ইয়াত লিখা যাব আৰু তলত চাওক এইখিনিত লিখা আছে এটা অপচন ইউনিক ৰেকৰ্ড অনলি আপুনি তাত চেক বক্সটো চেক কৰি দিব লাগিব তেতিয়াহে ব্ৰাঞ্চ নেমটো এবাৰ এবাৰ লৈ আহিব এতিয়া মই ওকে ক্লিক কৰিম ওকে ক্লিক কৰাৰ লগে লগে চাওক ব্ৰাঞ্চ গুৱাহাটী নলবাৰী বৰপেটা আমি তিনিটা ব্ৰাঞ্চৰ কথা লিখিছিলো এই তিনিটা ইয়াত লৈ আহিছে নিশ্চয় এইখিনি আপোনালোকে গম পাইছে তেনেকৈ আমি নেম অফ আইটেম খিনি আনিম চাওক ইয়াত ক্লিক কৰিছো মই এডভান্স অপচনটো ক্লিক কৰিছো কপি টু এনাডাৰ লোকেশ্যনত ক্লিক কৰিছো আৰু এই লিষ্ট ৰেঞ্জখিনি মই কাটি দিছো দি আপুনি নেম অফ আইটেম যে দেখা পাইছে তাত মই ক্লিক কৰিব লাগিব আৰু কন্ট্ৰল শিফট ডাউন এৰো প্ৰেছ কৰি গোটেই নেম অফ আইটেমখিনি সিলেক্ট কৰি লৈছো তাৰপিছত মই কপি টু বুলি যে আছে য'ত পেষ্ট কৰিম সেইখিনি মই কাটি দিছো আৰু এই যিটো H2 সেল চাওক এইখিনিত সেলটো দেখুৱাইছো ইয়াত মই ক্লিক কৰি দিম সেই সেলটোৰ নামটো ইয়াত লেখা গৈছে আৰু মই কি কৰিব লাগিব এই চেক বক্সটো চেক কৰি দিব লাগিব ইউনিক ৰেকৰ্ড অনলি মানে নেম অফ আইটেম বিলাক এবাৰ এবাৰ আহিব লাগে ওকে চাওক লিখা আহিছে এতিয়া মই কি কৰিম চাব আমি 4 নম্বৰ সিটলৈ গৈছো এইখনত ধৰক মই ব্ৰাঞ্চ নেম বিলাক ইয়াত আনিব লাগে ডাটা ভেলিডেশন ইউজ কৰি আপোনালোকে যদি ডাটা ভেলিডেশন নাজানে মই ডেছক্ৰিপশ্যনত ডাটা ভেলিডেশনৰ লিংকটো দি দিম ইউটিউবৰ তেতিয়া আপোনালোকে ডাটা ভেলিডেশন কি ভালদৰে বুজি পাব সেইটো ভিডিও চাই ল'ব মই ইয়াৰ ডাটা টেবত থকা ডাটা ভেলিডেশনত ক্লিক কৰি দিছো দি ইয়াত যে আছে এনি ভ্যালু এই অপচনটোত ক্লিক কৰি মই লিষ্ট বনাই দিছো লিষ্ট বনাই সোর্স যে আছে তলত সোর্সত ক্লিক কৰি শীট 1 লৈকে মই গুছি আহিছো আৰু চাওক এই ব্ৰাঞ্চ গুৱাহাটী নলবাৰী বৰপেটা এইখিনি মই সিলেক্ট কৰি ওকে ক্লিক কৰিব লাগিব ওকে ক্লিক কৰাৰ লগে লগে ইয়াত কি হৈ গৈছে এই ব্ৰাঞ্চ বিলাক মোক দেখুৱাইছে আপোনালোকক ডাঙৰ কৰি অকমান দেখুৱাইছো চাওক মই যদি এই ড্ৰপ ডাউন বুটামটোত ক্লিক কৰো এই ব্ৰাঞ্চ বিলাকৰ নাম এনেকৈ দেখুৱাই মই বৰপেটাত ক্লিক কৰিলে বৰপেটা ওলাব নলবাৰীত ক্লিক কৰিলে নলবাৰী ওলাব ওপৰত মই ব্ৰাঞ্চ লিখিব পাৰো BRANCH ব্ৰাঞ্চ তাৰ পিছত মই ইয়াত ক্লিক কৰিম নেম অফ আইটেম আৰু ইয়াত এমাউন্ট আনিব লাগিব AMOUNT এমাউন্ট নেম অফ আইটেম বিলাক এতিয়া আপুনি ইয়াত যে আছে ইয়াৰ পৰা কপি কৰিব মানে চাওক এইখিনিত যে আমি আনিছিলো নেম অফ আইটেম ইয়াৰ পৰা আপুনি সিলেক্ট কৰি কপি কৰক কপি তাৰ পিছত যিখিনিত লাগে আপুনি পেষ্ট কৰি দিয়ক তাৰ পিছত এমাউন্ট কেনেকৈ আনিব চাওক এইখিনি হৈছে আমাৰ অলপ দৰকাৰী চাই থাকিব কেনেকৈ মই
এমাউণ্টখিনি আনিম চাওক অকমান মই ফৰমেটটো বনাই লৈছো চাই থাকক চাওক নিশ্চয় বুজি পাইছে অলপ এমাউণ্টটো কেনেকৈ আনিম যে নলবাৰী ব্ৰাঞ্চত পেন কিমান টকাৰ বিক্ৰী হৈছে সেইটো মই ইয়াত আনিব লাগে ইয়াৰ কাৰণে মই সাম ইফছ ফাংচনৰ ব্যৱহাৰ কৰিব লাগিব চাওক ইয়াত নলবাৰী উঠি আছে ব্ৰাঞ্চ নলবাৰী ব্ৰাঞ্চত পেন কিমান টকাৰ বিক্ৰী হৈছে মই ইয়াত কেনেকৈ আনিম চাব এতিয়া মই সাম ইফছ ফাংচনৰ ব্যৱহাৰ কৰিব লাগিব আপুনি যদি সাম ইফছ ফাংচনৰ ব্যৱহাৰ নাজানে মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে এই সাম ইফছৰ এই ভিডিওটো চাই ল'ব নিশ্চয় পাৰিব খুব সহজ প্ৰথমতে মই সমান চিন দিব লাগিব SUMIFS সাম ইফছ ব্ৰেকেট আৰম্ভ কৰি দিছো চাওক সাম ইফ ফাংচনৰ ব্যৱহাৰটো কেনেকুৱা চাই লওক ইয়াত তলত লিখি দিছে সাম ৰেঞ্জ দিব লাগে কোনখিনি যোগ কৰিব লাগে তাৰ সেই ঠাইখিনি আমাক দেখুৱাই দিব লাগে শীট 1ত গৈছো মই আৰু এই যে এমাউণ্টটো লিখা আছে কলম নেম ই মই ওপৰৰ এই কলম হেডিং ই ক্লিক কৰি দিছো গোটেই কলমটো সিলেক্ট হৈ গৈছে তাৰ পিছত মই কমা প্ৰেছ কৰিম এবাৰ কৈছে ক্ৰাইটেৰিয়া ৰেঞ্জ 1 আমাৰ ক্ৰাইটেৰিয়া কি শৰ্ত হৈছে ব্ৰাঞ্চ আমাৰ নলবাৰী ব্ৰাঞ্চ গুৱাহাটী ব্ৰাঞ্চ বৰপেটা ব্ৰাঞ্চ এটো হ'ব প্ৰথম আমাৰ শৰ্ত তো তাৰ কাৰণে আমি কি কৰিম এই ব্ৰাঞ্চ নেমৰ ওপৰত যে এ লিখা আছে কলম হেডিং এ ইয়াত আমি কি কৰিম ক্লিক কৰি দিম এইখিনি হ'ব আমাৰ ৰেঞ্জ কি ৰেঞ্জ ক্ৰাইটেৰিয়া ৰেঞ্জ 1 এতিয়া আমি কমা দিয়াৰ পিছত আমাক তলত দেখুৱাইছে যে ক্ৰাইটেৰিয়া 1 দিয়ক আমি ৰেঞ্জ হে দিলো এতিয়া ক্ৰাইটেৰিয়া শৰ্তটো দিব লাগে শৰ্ত ক'ত আছে এই শীট 4ত আছে শৰ্তটো হৈছে নলবাৰী এই যেটো আমি ইয়াত ব্ৰাঞ্চ উঠি আছে চাওক এই ব্ৰাঞ্চটো হৈছে শৰ্ত এই ব্ৰাঞ্চটোৰ নেমত ক্লিক কৰি দিম আৰু লগে লগে F4 প্ৰেছ কৰিম F4 মানে কি সেইটো ঘৰ লগ হৈ যাব কেৱল সেই ঘৰটোৰে মাথা মাৰিব আৰু বেলেগ ঘৰৰ মাথা নামাৰে তাৰপিছত আমি কমা দিব লাগিব এইবাৰ আমাৰ তলত লিখি দিছে ক্ৰাইটেৰিয়া ৰেঞ্জ 2 আমাৰ যদি ক্ৰাইটেৰিয়া ৰেঞ্জ 2 থাকে নিশ্চয় আছে যে ক্ৰাইটেৰিয়া 1 আছে আমাৰ ব্ৰাঞ্চ আৰু ক্ৰাইটেৰিয়া 2 আছে আমাৰ কি আইটেম বিলাক গটিকে এইবাৰ আমি পুনৰ শীট 1ত যাব লাগিব আৰু এই যে কলম হেডিং বি আছে যত আমি নেম অফ আইটেম লিখিছো তাত বিত ক্লিক কৰি দিব লাগিব আমি নেম অফ আইটেম যত লিখিছো মানে বি কলমত লিখিছো সেই কলম হেডিং বিত ক্লিক কৰিব লাগিব এটো হৈছে ক্ৰাইটেৰিয়া ৰেঞ্জ 2 এতিয়া কমা দিছো কমা দি আমাৰ ক্ৰাইটেৰিয়া কোড আছে শীট 4ত পুনৰ যাব লাগিব এই পেন যত ক্লিক কৰা পেন যে লেখা আছে আমি পেনৰ ৰে চাব বিচাৰিছো এমাউণ্টটো গটিকে এই পেনত ক্লিক কৰি দিম পেন আইটেম নেম পেন তাত ক্লিক কৰি দিছো তাৰ পিছত মই ব্ৰেকেট হেড কৰি এন্টাৰ প্ৰেছ কৰাৰ লগে লগে চাওক পেন নলবাৰীত কিমান টকাৰ বিক্ৰী হৈছে ইয়াত উঠি গৈছে এতিয়া মই এটো ফৰ্মুলা যত 125 ওলাইছে এনসাৰ তাত ক্লিক কৰি সেই যেটো সেলৰ ফিল হ্যান্ডেল আছে কোণত যেটো এটা ডট আছে সেইটো ধৰি এনেকৈ টানি দিছো বাকি কেটাও ওলাই গৈছে এতিয়া আমাৰ অকমান আৰু কাম আছে ওপৰত চাওক এইখিনিত মই এটা দুটা সেল সিলেক্ট কৰি লৈছো ওপৰত চাওক নিশ্চয় গম পাইছে এইখিনিত দুটা সেল মই সিলেক্ট কৰি লৈ মাৰ্জ এণ্ড সেন্টাৰত ক্লিক কৰি এটা সেল বনাই লৈছো দুটা সেল মাৰ্জ কৰি এটা সেল বনাই লৈছো আৰু ইয়াত মই সমান চিন প্ৰেছ কৰিম ঊৰ্ধ্বকমাৰ ভিতৰত লিখিম টোটেল সেল অফ স্পেস দিছো তাৰ পিছত ঊৰ্ধ্বকমা হেড কৰিছো আৰু এন্ডৰ সিম্বলটো দিছো এন সিম্বল শিফট 7 প্ৰেছ কৰি এন সিম্বলটো দিছো আৰু এই যে ব্ৰাঞ্চ নেম নলবাৰী উঠি আছে আপোনাৰ যিয়ে উঠি নাথাকক তাতে ক্লিক কৰি দিব দি এন্টাৰ প্ৰেছ কৰিব চাওক আমি যদি ব্ৰাঞ্চ নেম নলবাৰীৰ পিছত এটো গুৱাহাটী কৰিলো ওপৰতো এটো মানে চেঞ্জ হৈ গৈছে টোটেল সেল অফ গুৱাহাটী এনেকৈ দেখুৱাইছে নিশ্চয় এখিনি আপোনালোকে বুজি পালে এতিয়া মই চাৰ্টখন কেনেকৈ বনাও আপোনালোকক দেখুৱাম ধৰক ইয়াত মোৰ চাৰ্ট এখন লাগে অকমান মই সৰু কৰি দিছো এইবাৰ এই ব্ল্যাঙ্ক ঠাইখিনিৰ যিকোনো এটা ঠাইত ক্লিক কৰি মই ইনসাৰ্টলৈ গৈছো এই কলম চাৰ্ট যে আছে তাত ক্লিক কৰিছো আৰু মই যিকোনো এটা চাৰ্টত ক্লিক কৰিব পাৰো মই সিম্পল চাৰ্টখনত ক্লিক কৰি দিছো ইয়াত ব্ল্যাঙ্ক চাৰ্ট এখন দেখা দিছে এই ব্ল্যাঙ্ক চাৰ্টখন অহাৰ পিছত আপুনি ওপৰত যদি লক্ষ্য কৰে দেখা হ'ব ইয়াত তিনিটা ট্যাব আহিছে এটা ডিজাইন এটা লেআউট এটা ফৰমেট
আপুনি কি কৰিব এই যেটো ডিজাইন টেবৰ আৰু ইয়াত সিলেক্ট ডাটা বুলি এটা অপচন পাব এইখিনিতে সিলেক্ট ডাটা বুলি আছে চাওক এইখিনিতে সিলেক্ট ডাটা এই সিলেক্ট ডাটাত ক্লিক কৰি দিব দিলে আপুনি এইখিনি পাব সিলেক্ট ডাটা সোর্স ইয়াত আপুনি কি কৰিব পাৰিব কোৰ পৰা ডাটাটো দিব বিচাৰিছে কোনখিনি ডাটাৰ আপুনি চাৰ্ট বনাব বিচাৰিছে সেইখিনি দিব লাগিব ইয়াত মই ক্লিক কৰিছো ইয়াত আপোনাৰ লিখা আছে চাৰ্ট ডাটা ৰেঞ্জ বুলি সেইখিনিত মই ক্লিক কৰি দিছো আৰু মই এতিয়া পেনৰ পৰা এই এমাউন্ট খিনি গোটেই যিখিনি আমি চাৰ্ট বনাব বিচাৰিছো এইখিনি সিলেক্ট কৰি দিছো নিশ্চয় গম পাইছে এইখিনি বস্তু আমি সিলেক্ট কৰি দিছো সব এইখিনি বস্তু আমি সিলেক্ট কৰি দিছো হিডিং দুটা সিলেক্ট কৰি দিয়া নাই তাৰ পিছত মই ওকে মাৰিব লাগিব ওকে মাৰাৰ পিছত ইয়াত মানে চাৰ্টখন বনি গৈছে ইয়াত সব লাষ্টৰ পিনে বুক আৰু কালাৰ যেহেতু ইয়াত 00 আছে ইয়াত একো দেখুৱা নাই আৰু আপুনি এইখিনিত চাৰ্ট লেআউট বুলি এটা অপচন আছে চাৰ্ট লেআউটত ক্লিক কৰি আপুনি এই ধৰক 2 নম্বৰ যেটো লেআউট 2 আছে তাত ক্লিক কৰি দিলে এই চাৰ্ট বিলাকৰ ওপৰত এই ভ্যালুটো আহি যাব আপোনাৰ পেন যদি 100 টকাৰ বিক্ৰী হৈছিল ইয়াত পেন 100 টকা ওপৰত নাম্বাৰটো দেখুৱাইছে ইয়াত চাওক তো এইটো বেয়া নহয় এইটো ক্লিক কৰিব আৰু এটা চাৰ্ট টাইটেলখন যে আছে চাৰ্ট টাইটেল বুলি যি লিখা আছে ইয়াত চাওক চাৰ্ট টাইটেল বুলি আপোনাৰ লিখা গৈ আছে আপুনি চাৰ্ট টাইটেলৰ মাজত এবাৰ ক্লিক কৰি দিয়ক তাৰ পিছত আপুনি ফৰ্মুলা বাৰত যাওক এই ফৰ্মুলা বাৰ যে দেখিছে ফৰ্মুলা বাৰত যাব ফৰ্মুলা বাৰত সমান চিন প্ৰেছ কৰি আপুনি এই সেলটোত ক্লিক কৰি দিব এই সেলটো দেখিছে তো এই সেলটোত ক্লিক কৰি দিব যত লিখা আছে টোটাল সেল অফ গুৱাহাটী এনেকৈ লিখা আছে এন্টাৰ প্ৰেছ কৰি দিয়ক এই চাৰ্টখনত এতিয়া উঠি গল এতিয়া চাওক আপুনি যদি ব্ৰাঞ্চ নেম এইপিনে চাওক এইপিনে চাওক ব্ৰাঞ্চ নেম যদি গুৱাহাটীৰ পিছত নলবাৰী কৰি দিয়ে চাওক চাৰ্টৰ ওপৰতো দেখুৱাইছে যে টোটাল সেল অফ নলবাৰী আৰু যদি এইবাৰ আপুনি ব্ৰাঞ্চ নেমটো ইয়াত বৰপেটা কৰি দিয়ে চাওক এই চাৰ্টখনৰ ওপৰতো দেখুৱাইছে যে টোটাল সেল অফ বৰপেটা নিশ্চয় আমাৰ এই ডাইনামিক চাৰ্টৰ ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভাল লাগিছে ভিডিওটো লাইক কমেন্ট কৰাৰ উপৰিও যিমান পাৰে শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি এতিয়ালৈকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আপোনালোকৰ মৰম পালে নিশ্চয় এনেকৈ ভিডিও বনাই থাকিম আজিলৈকে মানে ধন্যবাদ